তাৰমানে এতিয়া বন্ধুসকল আমাৰ i20ত তেল ভৰাই থকা হৈছে। কিমান ভৰাইছো আমি তেল? 10 লিটাৰ ন? তো 10 লিটাৰ তেল ভৰাই লৈছোঁ। তো ইয়াৰ পৰা 10 লিটাৰ তেল ধুনীয়াকৈ হৈ যাবগৈ লাগে। তো এতিয়া আমি তেল ভৰাই ইয়াৰ পৰা আমি ডাইৰেক্ট জাগুন গৈ আছোঁ। এই আমাৰ শ্যামলদাৰ চুচুবাৰী গৈ আছোঁ। তো আমাৰ বৌক মানে জাগুনৰ পৰা আনিছে। তো আমি আজি তাত গৈ আছোঁ। তো বলক বন্ধু এতিয়া আমি স্বাগতম জনাইছোঁ প্ৰজিত শইকীয়া ইউটিউবৰ আন এটা নতুন ভিডিঅ'লৈ। ডিপুটোত আমি যিটো ৰাস্তাৰ পৰা যাম সেইটোতকৈ মানে অলপ আগত আছে। তো তাত আমি তেল ভৰাই কিনে এতিয়া মানে আমি এইটো ৰাস্তাৰ ফালে যাব লাগিব। তো এইফালে গৈ মানে আমি এতিয়া এইটো বাইপাছ ৰোড হয়। তো আমি ডাইৰেক্ট নামচিং পাই যাম। নামচিঙৰ পৰা মানে এইফালে সোমাই দিলে আমি জাগুন পাই যাম। ইমান ধুনীয়াকৈ আগফালে বহি গৈ আছিলোঁ অনন্তৰ লগত। একদম মানে সজতে তাত গৈ আছোঁ ন, মানে মোক আৰু পাছত পঠিয়াই দিলে। এতিয়া উপায় নাই, মইতো সৰু এতিয়া গোটেই জুমটোৰ ভিতৰত ডাঙৰ শিলত আহিছোঁ আৰু এতিয়া মোক পিছত পঠাই দিলেও মই একে আৰু উপায় নাই। এতিয়া ভিডিঅ' বনাইছে নেকি? বন্ধুসকল, এইটো ৰাস্তাত আহি মোৰ এটা কাৰণত বহুত ভাল লাগে। মানে এই ৰাস্তাটো যেতিয়া আমি আহি থাকোঁ তো ৰাস্তাৰ দুইটা কাষে মানে ধুনীয়াকৈ চব্জি খেতিবিলাক আমি দেখি যাওঁ। বহুত ধুনীয়া খেতিবিলাক হয়, কুঁহিয়াৰ খেতি, চব্জি খেতি এইবিলাক কৰি থাকে। তো ভাল লাগে দেখি। তো এইবিলাক চাওক বন্ধুসকল, তো কিবা এটা খেতি কৰি কেনে মানে শেষৰ সময় হৈছেগৈ আৰু ফচল পাবৰ সময় হৈছে। তো সেইটো কাৰণে এতিয়া চপাইছে, কিন্তু কি খেতি কৰিছে এইটো নাজানো। সৰিয়হ টাইপৰ কিবা হ'ব। আপোনালোকে কেতিয়াবা ৰবাৰ বাগান দেখিছে চাগে? যদিও দেখা নাই, সেই দূৰত দেখিছে ৰবাৰ বাগান। ময়ো ওচৰৰ পৰা দেখা নাই, কিন্তু দূৰৰ পৰা দেখিছোঁ। এইখন এখন ৰবাৰ বাগান হয়। তো আহি অৰুণাচল আৰু অসমৰ সীমা যিখন গেট আছে সেইখন পাই গ'লোহি। তো ইয়াৰ পৰা জাগুন আৰু বেছি দূৰ নাই আৰু জাগুন সোমালোঁ বুলি ক'ব পাৰি। লোহাৰ দলংখন পাৰ হৈছোঁ আৰু এতিয়া ধুনীয়াকৈ। দাদা মাছ কেইটকা কেজি? 200 টকা। আমি তাৰমানে এতিয়া মাছ লৈ লৈছোঁ। এই ৰৌ মাছ আনি লৈছোঁ। আমি লৈছোঁ, খালি পইচা আমাৰ সজতে দিব। আমি বুলি কৈ লৈছোঁ আৰু মাছ ল'লেও গাহৰিটো ল'বিব খালি। তো এতিয়া মোৰ ভাল লগা মাংসটো লৈ লৈছোঁ আৰু গাহৰি মাংস। ৱাও, গাহৰি মাংস। এতিয়া গাহৰি মাংস, মাছ এইবিলাক লৈ লোৱা হৈ গ'ল। তো এতিয়া মাছ মাংস বজাৰ নাই আৰু। তো বাহিৰত যাওঁ, মিঠাই চিঠাই কিবি ল'বলগীয়া আছে আৰু। তো আমাৰ এতিয়া বজাৰ চজাৰ হৈ গ'ল। তো আমি এতিয়া গৈছোঁ আকৌ। একদম বোম পাৰ্টি হ'বগৈ এতিয়া আমাৰ সদৰৰ চুচুবাৰীত। তো বলক। তো এতিয়া জাগুন টাউনত বজাৰ কৰি হৈ গ'ল। আমি গৈ আছোঁ এতিয়া 10 মাইল। জাগুন 10 মাইল যাব লাগিব আমি। মই আগত বহি আছোঁ, মোৰ পাছফালে এইফালে হজৰত বহি আছে, এইফালে চশমা পিন্ধি পুম্পুলু আৰু এইফালে সন্দীপ ভাইকন। আমি ডবল বুলি মাতোঁ আৰু। তো ভাইকন বহি আছে পাছফালে। তো অনন্দাই গাড়ী চলাই আছে আৰু মই বহি গৈ আছোঁ আৰু। তো আৰু বেছি দূৰ নাই, পাই যাম এতিয়া বৌহেঁতৰ ঘৰ। চাহ খোৱাৰ পাছত আমি এতিয়া ক'ত গৈ আছোঁ? আমাৰ ইয়াৰ নাম পুম্পুলু হয়। মানুহৰ আগত আমি ইয়াক ঋতুপৰ্ণ বুলি কওঁ। একচুৱেলি ইয়াৰ নাম পুম্পুলু হয়। ইয়াক পুম্পুলু বুলি ক'লে ইয়াক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইয়াক চিনি পায় চবে। পুম্পুলু বুলি ক'লে চিনি পায়। বহুত ফেমাছ মানে পুম্পুলু নামটো। নতুনকৈ নাম এটা সৃষ্টি কৰি মোক দি দিছোঁ, আকৌ পপুলাৰ দি সেই নামে কৰি দিছোঁ। এই দাদাৰ পাছে আমি গৈ আছোঁ নদী কিনাৰত। তো এইখন মানে পূৰা শিলৰ নদী হয়, পূৰা চবফালে শিল আছে। এইফালে আমাৰ সঞ্জীৱে পূৰা চেনি খাই আহি আছে ছোৱালীৰ লগত। আনন্দা গা ধুমা গা ধুবি কিন্তু আমি কিন্তু গা ধুম ধুবিনে? ইয়াত যিমানকেইটা ল'ৰা আছোঁ আমি এতিয়া 5জন আছোঁ। 5টা ভিতৰত মানে অকল ময়ে গা ধুই আহিছোঁ। বাকীকেইটা গা ধুই নাই আহা। এতিয়া মানে মিছা কথা কৈ দিব গা ধুই আহিছোঁ বুলি কেনে, কাৰণ আমিতো কাকো মানে ঘৰত গৈ কিনে চাই থকা নাই। চবতকৈ আগত লোৱাৰ কাৰণে মোক গা নধৰা বুলি ভাবিব আৰু চবে এতিয়া। তো আলহী ফুৰিব আহি চাহ তাহ খাই আৰু অলপ ফুৰিম বুলি আহি গ'লোঁ। তো নদীখন আছে ওচৰতে, বহুত ধুনীয়াকৈ শিলৰ নদী। তো একবাৰ আহি গ'লোঁ আৰু চবে মিলি জুলি। গাড়ী বাইকত ফুৰি একদম পূৰা মোৰ বাইচাইকেলখন কথা মনত পৰি আছে। চাইকেলখন মানে অলপ চলাবৰ কাৰণে নোৱাৰা হৈ আছে, অলপ বেয়া হৈ আছে। তো সেইকাৰণে চলোৱা নাই। তো ভাল কৰিলে আকৌ চলাম, ভালদৰে চলাম, অলপ দূৰ যাম, ভিডিঅ' বনাম আৰু চাইকেলত গৈ। পানীখিনি চাওক, পূৰা চাফা আছে। তলৰ শিলবিলাক দেখি থাকি বহুত ধুনীয়াকৈ। তো ইমান চাফা পানী। তো বন্ধুসকল, আমি এতিয়া মানে পূৰা খাচী মাংসৰ ভাতটো খাই আছোঁ দিয়া।
প্লাছটো চকুতে পৰিছে খাচী খাই দিছোঁ আমি মোৰ মানে ফেভৰেট হয় পুৰা খাচীটো তো আমি এতিয়া খাচী মাংসৰ ভাতটো খাই আছোঁ তো পাপৰ বনাইছে চালাড বনাইছে ড্ৰাই ফ্ৰাই বনাইছে তো খাই লৈছোঁ আৰু ধুনীয়াকৈ তো অলপ পাছত আমি আকৌ ঘূৰি যাব লাগিব কাৰণ গধূলি হ'লগৈ আৰু ফ্লাছটো তো গৃহস্থ খোৱা নাই তো গৃহস্থ ৰখি নাথাকোঁ আৰু তো এই দাদা আছে আমি কেইজন খাই আছোঁ আৰু আমাৰ মানে লগত যিকেইজন আহিছোঁ তো আপোনালোকে এনজয় কৰক ভিডিঅ'টো এদিনৰ পিছত আমি শদিয়া গৈ আছোঁ শদিয়া চুনপুৰা অৰুণাচল ছাইডত তো মানে শদিয়া চুনপুৰা গৈ আছোঁ মানে যিখন আমাৰ বৰ্ডাৰ গেট তাৰ আমি সিটোপাৰে যাম এপাৰে অসম আৰু সিটোপাৰে অৰুণাচল আছে তো আমি একদম পূৰা বৰ্ডাৰ গৈ আছোঁ এতিয়া অৰুণাচল আৰু অসমৰ বৰ্ডাৰ তো চুনপুৰা আমি এইখিনি পূৰা ফুৰিছোঁ ন কালি যাগো আজি আকৌ মানে শদিয়া আহিছোঁ শদিয়া মানে একদম পূৰা শদিয়া সিটোপাৰ আৰু চুনপুৰা মানে একদম পূৰা বৰ্ডাৰ আহি আছে ন সিটোপাৰ বুলি ক'ব পাৰি অৰুণাচল গৈ আছোঁ বুলি ক'ব পাৰি এতিয়া ফটো মাৰিব নাকিবা ফটো মাৰি ল'ম এতিয়া বন্ধুসকল আহি পাই গ'লোহি আমি এতিয়া শদিয়া চুনপুৰা তো ইয়াৰ পৰা অলপ আগত গৈ শদিয়া চুনপুৰা গেটখন পায় তো গেটখন পাৰ হ'লে আমি অৰুণাচল পাই যাম তো এতিয়া আমি অসমতে আছোঁ চুনপুৰা গেট পাৰ হোৱাৰ পাছত আমি বেছি দূৰ নাযাওঁ আমি গেটতে মানে ৰখিম তো তাতে অলপ কাম আছে তাৰ পৰা আমি আকৌ ঘূৰি কেনে চাপাখোৱা যাম তো সেইটো কাৰণে মানে বেছি দূৰ নাযাওঁ তো বন্ধুসকল আমি এতিয়া পাই গ'লোহি চুনপুৰা গেট এইফালে হয় চুনপুৰা গেট অসম আৰু অৰুণাচল সীমা তো এতিয়া আমাৰ অৰুণাচলত কাম হৈ গ'ল আৰু কামত আহিছিলোঁ এতিয়া আমি অসম যাম আকৌ অৰুণাচলৰ পৰা বাইকত তেল চেল ভৰাকৈ আৰু লগৰ এজন আছে তাতে যদি মই লগ কৰি যাম আমাৰ অসমখনৰ বিষয়ে যিমান ক'লেও কমেই হয় তো তাৰে ভিতৰত এখন ঠাই হৈছে শদিয়া তিনিচুকীয়া জিলাৰ শদিয়া তো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ঐতিহ্যমণ্ডিত শদিয়াত বৈৰাগী বাবা থান বলিয়া বাবা থান কেঁচাখাইটি থান আদি বহুতো থান আছে ক'বলৈ গ'লে মানে এখন ধৰ্মীয়মূলক মানে ঠাই বুলি ক'ব লাগিব হয় হয় মানে ভাল লাগে আৰু বহুতে মানেও তেনেকৈ কেঁচাখাটি ভাল বুলি ক'লে বহুতে মানে বৈৰাগী কথা বহুতেই মানে বহুত মানে এনেকুৱা মানে আছে উদাহৰণ যে কিছুমান এনেকুৱা কথা আছে যে মানে কোনো ন্যায় কৰিব শদিয়া ডিপুত তেল চেল ভৰোৱা হৈ গ'ল তো ইয়াৰ পৰা আমি এতিয়া শদিয়া চেপাখোৱা যাম চেপাখোৱা ন তো চেপাখোৱা যাম ইয়াৰ পৰা তাত মানে আমাৰ লগৰ দুজনমান ৰখি আছে সিহঁতক লগ কৰি আহোঁগৈ সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে